guys, welcome to the Garden of Cave. It's fruit sale kori ase, corn ase, banana, watermelon, pineapple. Yate entry fees adultor 100 rupees loise. Guys, it is up. Kuma. Puri lagse. Puri lagise. Garden of Caves. Garden of Caves. So guys, kitnya. So bote hali borhune borhun. Guys, তলত পিছল আছে তথাপিও আপোনালোকৰ কাৰণে ৰিস্ক লৈ হেলে মই ভিডিঅ' বনাই আছো ও মাই গড Guys, wow, কি ধুনীয়া এটা কেমন হবো Guys, হেতকো ফটো তুলিলো আমাকো ফটো তুলি দিছি এতিয়া এটু কেফৰ পৰা যাও বেলেগ এটা যাও বলা Guys, এটু হল গাৰ্ডেন অফ কেভ ইয়াতে বহুত গিটা কেভ আছে ও মাই গড এই পিকচার করে দিতা এতিয়া নেক্সট বা কোনটো পাও যাই থাকো এটা যদি পড়ু নহয় ইসে কি দেখতো হ্যাঁ গাইস রমক বলে ফটো তুলব 1 মিনিট গাইস এইটো আৰু এটা ফলস আছে এইটো এটা ফলস কি মজা আছে না গাইস ইয়াতে যতে বুকিং কৰি থৈ দে চাৰৰ সাইডে ফটো তুলি থাকে এটা সেকেন্ড ফলস আছিল আমি চালো এতিয়া আৰু ক'তবা যাব লাগে চাও আৰু এইটো থাৰ্ড নম্বৰ ফলস के हाली गेली जाइसु गाइस ऑडियो उठी যাব লাগিব এতিয়া মা স্টিপ দে লক স্টিপ হয় হ্যাঁ লাইলে স্টিপ টু দ্য বুক স্টিপ ক্যামেরা খালি আইও गाइस मुझे टूटी उठी मरी गल थैंक यू दोस्त मुझे सहारा देने के लिए गाइस बहुत भागर लगसे भागर लगे कि हम ভিউ গিলাও ধুনিয়া ধুনিয়া এইটো চাওক ওয়াও গাইস চাওক কি ধুনিয়া ধুনিয়া এইটো চা কাছৰ খেৰ দিয়ে আহিলে পৰি গৈছে and this is
यहाँ पर पानी की कमी नहीं है এতিয়া যাও এতিয়া এইফালে চাগে আৰু কিবা আছে সেইটো চাও সেইলে কি নাম বল যাই থাকো গাইজ এইটো আৰু এটা মা সেইলা চা Guys, it is tallest waterfall. It is area. So what is tallest? Guys, তাৰ পৰা পানীটো আহি এনেকৈ গৈছে এইবিলাক পানীটো কি চাফা ন Guys, it hold the most beautiful spot of this area. Most beautiful. Guys, এইটো লাষ্ট স্পট ইমান ঘুৰছো আজি মোৰ লাইফতো ইমান খোজ কঢ়া নাই আজি যিমান খোজ কাঢ়ছো বাপাও কতে এইটো ये क्या है ये क्या है মানে এই গোটেই যে গাৰ্ডেন আছে हाँ গাৰ্ডেন অফ কেভছ हाँ তাৰ চেণ্টাৰত এইটো আছে আৰু হাৰ্টৰ দৰে বনোৱা আছে দেখিছা না हाँ সেইকাৰণে চেণ্টাৰ অফ এট্ৰাকশ্যন কাৰণে দিছে এইটো मैन मेड হাৰ্ট শেপ ৰক দেখা না হাৰ্ট শেপ ৰকৰ কাৰণে ইয়াতে চেণ্টাৰ অফ এট্ৰাকশ্যন जो भी हो देख लिया गाइस যাওঁ দে এতিয়া কিবা একে ৰুমটো পালি শান্তি পাওঁ আৰু এক্সিট ইয়াৰ আগে এইটো চাগে এক্সিট পইণ্ট পালো গোটেইকেইটা চালো এতিয়া যাওঁ তামাম ভাগৰ লাগছি ৰাতিপুৱা 4টা বজাতে ঘৰৰ পৰা ওলাইছো 4টা নহয় চৰি 4টা আই থিংক টাইমটো মই পাইছো দেই সেইপিনে ওলাইছো আৰু এতিয়া লাগি এনেকে আছো এতিয়া ৰুমত যাম আৰু অলপমান চিট ডাউন যাওঁ দে গাইছ